আমাক দিয়া আছে a ইকুৱেল -2 আৰু d ইকুৱেল 0 আমি ইয়াত সমান্তৰ প্ৰগতিটোৰ প্ৰথম চাৰিটা পদ নিৰ্ণয় কৰিব লাগে পোনপ্ৰথমতে লিখিব লাগিব দিয়া আছে প্ৰথম পদ a সমান -2 আৰু সাধাৰণ অন্তৰ d দিয়া আছে 0 তেতিয়াহ'লে প্ৰথম পদটো a ইকুৱেল -2 অৰ্থাৎ a1 হৈছে -2 a2ত হ'ব a1 প্লাছ d a1ৰ মান আছে -2 আৰু d আছে +0 অৰ্থাৎ ই -2 হ'ল ঠিক তেনেদৰে a3ত হ'ব a2 প্লাছ d a2 আমি ইয়াত পাইছোঁ -2 প্লাছ d হৈছে 0 ইয়াতো -2 ঠিক একেধৰণে a4 a3 প্লাছ d a4ত a3 আছে ইয়াত -2 আৰু 0 a4 -2 a1 a2 a3 a4 গোটেই চাৰিওটা আমি পাইছোঁ -2 ইয়াৰ পিছত আমি লিখিব লাগিব এতেকে সমান্তৰ প্ৰগতিটোৰ বা চমুকৈ AP-টোৰ প্ৰথম চাৰিটা পদ হৈছে -2 -2 -2 -2 এনেদৰে